মৰিলো মৰিলো স্বামী অ স্বামী ইয়াতে মৰিলো ঐ উঠিব নোৱাৰো স্বামী বাগৰি পৰিলো অ মৰিলো মৰিলো নমস্কাৰ কে আছাম ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ লগতে আজি আপোনালোকে দেখাই পাইছে মোৰ লগত কোন আছে। অসমৰ জনপ্ৰিয় পাঠিকা এয়া চিনি পাইছে আপোনালোকে কিজানি যিসকলে নাম চায়, টিনামণি ডেকা। নমস্কাৰ। আজি টিনামণি ডেকাৰ সম্পূৰ্ণ পৰিচয় বা টিনামণি ডেকাৰ ঘৰ ক'ত বা টিনামণি ডেকাৰ ঘৰত কি কৰে বা টিনামণি ডেকাৰ নামৰ জগত আহিব কিমান দিন হ'ল, কিমানত পঢ়ি আছে, সকলোবিলাক তথ্য আপোনালোকক আজি দেখুৱাম কে আছাম ইউটিউব চেনেলৰ জৰিয়তে। টিনামণি ডেকা ক'ব তেওঁৰ কিছু কথা, তেওঁৰ জীৱনৰ কিছু কথা। তেওঁক মই প্ৰথমতে সুধিব বিচাৰিছোঁ তেওঁ কিমান ক্লাছত পঢ়ি আছে? বৰ্তমান এতিয়া মই পঢ়ি আছোঁ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। আৰু তোমাৰ ঘৰত কিমানজন সদস্য বা কিমানজন পৰিয়াল আছে? 4জন, মা দেউতা মই আৰু ভাইটি। তোমাৰ এনে নামত অহাৰ আগত তেওঁলোকে কিবা আপত্তি বা কিবা কৰিছিল? নাই। টিনামণি ডেকাৰ নামে গমেই পালোঁ। টিনামণি ডেকাৰ এতিয়া সম্পূৰ্ণ পৰিচয়টো তেওঁ নিজে দিব। নমস্কাৰ, মোৰ নাম শ্ৰী টিনামণি ডেকা, দেউতাৰ নাম শ্ৰী গিৰীশ ডেকা, মাৰ নাম শ্ৰী ৰঞ্জুমণি ডেকা, গাঁও বঙালগাঁও, তাইক ঘৰ লজ, জিলা কামৰূপ অসম, থানা বাইহাটা চাৰিআলি। সুন্দৰ। আপোনালোকে গমেই পাইছে তেওঁৰ যিটো পৰিচয় দিছে ন, সেই পৰিচয়টোতে তেওঁৰ নামৰ যিটো এটা সুৰ থাকে বুলি কয়, নামৰ কণ্ঠৰ যিটো সুৰ থাকে, সেই পৰিচয়টোতে নামৰ সুৰটো তেওঁৰ লাগি গৈছে। আপোনালোকে গমেই পাইছে নমস্কাৰ দিয়া কেনেকুৱা ষ্টাইলত দিছে। তেওঁৰ নাম বৰ্তমান এতিয়া 4 বছৰ হৈছে ন নামৰ? 4 বছৰ। 4 বছৰ নামত তেওঁ কেনেকুৱা এটা সফলতা অৰ্জন কৰিছে আপোনালোকে গমেই পাইছে। তেওঁ যদি নামৰ ভিডিঅ' চোৱা নাই আপোনালোকে চাই ল'ব। তেওঁৰ নাম এনেকুৱা নাম হয়তো অসমত প্ৰায় কমেই আছে এনেকুৱা নাম। তেওঁক মই সুধিব বিচাৰিছোঁ তেওঁ আগৰ নামৰ কিবা বেলেগ আৰু চেঞ্জ এনেকুৱা কৰাৰ কিবা নামৰ পৰিকল্পনা আছে নেকি আগলৈ নামৰ? আছে। ঠিক আছে। তেওঁক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ। মই জানিব পৰা মানে তেওঁ বহুত জেগাত নাম গাইছে, এনেকুৱা নাম ক'ৰবাত গাব যাওঁতে ক'ৰবাত এনেকুৱা অসুবিধা হৈছিল নেকি? অসুবিধা হোৱা নাই। মই পোনপ্ৰথমে আপোনালোকক টিনামণি ডেকাৰ মোৰ কে আছাম ইউটিউব চেনেলত এটা সৰু দিহাৰ দিয়ে, যাতে তেওঁ এই নামৰ বা কেনেকৈ আৰম্ভ কৰিছিল নামটো এটা সৰু দিহাৰে। প্ৰথম আপুনি কেনেকৈ নাম আৰম্ভ কৰিছিল তাৰ এটা সৰু দিহা এটা। মই তেওঁক এটা সৰু দিহা এটা দিব দিছিলোঁ, কিন্তু তেওঁ হয়তো নাম তেওঁ বহুত ভাল পায়, তেওঁৰ মনত নাম আছে, সেইকাৰণে তেওঁ অলপ দীঘলকৈ গাই দিলে একো নাই। মই তেওঁক এই বৰ্ষৰ বাবে নেক্সট বাৰু যোৱা বৰ্ষটো গ'ল, এই নেক্সট অহা বৰ্ষৰ বাবে তেওঁ এনেকুৱা কিবা প্ৰস্তুতি চলাইছে নেকি নামৰ কাৰণে? চলাইছে। ৰিহাৰ্চল হৈয়ে থাকে প্ৰায়? থাকে, মাজে মাজে হৈ থাকে। ঠিক আছে বাৰু। নেক্সট বৰ্ষৰ কাৰণে তুমি এনেকুৱা কিবা বেলেগ এনেকুৱা নাম আনিছে নেকি, নতুন নাম আনিছোঁ? ৰাইজৰ মাজলৈ প্ৰচাৰ কৰিবলৈ নাম আনিছে নেকি? আনিছোঁ। কাৰ পৰা নাম আনিছে এনে? শ্ৰদ্ধাৰ মন্টু বৰ্মন ছাৰ। বৈকুণ্ঠত জীয়া মানুহ, আচৰিত এটা কাহিনীৰ দিহা আপোনালোকে শুনিব পাৰিব নামত। বাৰু মই মোৰ চেনেলৰ দৰ্শকসকলক আগতীয়াকৈ শুনাই দিব বিচাৰিছোঁ টিনামণিৰ কণ্ঠত বৈকুণ্ঠত জীয়া মানুহ। মৰিলো মৰিলো স্বামী অ স্বামী ইয়াতে মৰিলো ঐ উঠিব নোৱাৰো স্বামী বাগৰি পৰিলো অ মৰিলো মৰিলো স্বামী ঐ পৰি থাকিল দ্ৰৌপদী নাহি মাত বোলা নাহি মাত বোলা তাৰ পিছত চাৰি ভাতৃ তেজিলা জীৱ
লৈ ঠিক আছে আপোনালোকে শুনিলে এয়া বৈকুণ্ঠত জীয়া মানুহ হয়। এটা আচৰিত কাহিনী অসমবাসীৰ সকলো ৰাইজে এই কাহিনীটো নিশ্চয় শুনিব হয়তো এতিয়াও ৰিহাৰ্চেল চলি আছে এই কাহিনীটোৰ আছে ৰিহাৰ্চেল চলি আছে আপোনালোকে তীনামণি ডেকাক যোগাযোগ কৰিব পাৰে এই বৰ্ষত তীনামণি ডেকাই কি নাম দিব আপোনালোকৰ ৰাইজৰ আগত কি নাম গাব কি নামটো নাম কি আছে পাহৰি যায় আকৌ বৈকুণ্ঠত জীয়া মানুহ বৈকুণ্ঠত জীয়া মানুহৰ এই সৰু দিহাটো আপোনালোকে শুনিলে মই তীনামণি ডেকাক শেষৰটো প্ৰশ্ন সুধিব বিচাৰিছোঁ তেওঁ নাগাৰ নামটো কিয় বাছি ল'লে এইটো ডাঙৰ প্ৰশ্ন নাগাৰ নামটো যে কিয় বাছিলে কাৰণতো তেওঁ নাগাৰ নাম যিসকলে নাগাৰ নাম পাঠিকা হৈ থাকে তেওঁলোকে সুন্দৰ প্ৰতিভা তেওঁলোকে নৃত্য কৰিব পাৰে গান মাৰিব পাৰে কিন্তু নাগাৰ নামটো কিয় বাছি ল'লে হয় মই নাগাৰ নাম বহুত ভাল পাওঁ কাৰণ ধৰ্মৰ লগত জড়িত আৰু মই বহুত সৰুৰ পৰাই মানে পালি হিচাপে নামত তুমি কৈছা 4 বছৰ নাগাৰ নাম কিয় নাগাৰ নামৰ প্ৰতি আকৰ্ষণ কিয় ধৰ্মৰ লগত জড়িত মই ভাল পাওঁ আৰু বহুত সৰুৰ পৰাই মই পালি হিচাপে নামত ফুৰিছিলোঁ মানে সেই ৰাপটোৰ কাৰণে মই এতিয়া বৰ্তমান পাঠিকা হিচাপে এনে তীনামণি ডেকাৰ সকলোৰে কিজানি প্ৰশ্ন হৈছে তীনামণি ডেকাৰ নাগাৰ নামৰ গুৰু কোন গুৰু শ্ৰী অতুল ডেকা শেষত মই তীনামণি ডেকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিয়ে নহওক KKSM ইউটিউব চেনেললৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে মোৰো থাকিল ধন্যবাদ জ্ঞাপন তেওঁ যাতে অসমৰ ৰাইজক এনেকুৱা আৰু সুন্দৰ সুন্দৰ নাম দেখুৱাব পাৰে আপোনালোকে তেওঁক মৰম চেনেহ দিব যিয়ে নহওক তেওঁ অলপ ভয় কৰি আছে যিমান যে নহওক সৰু ছোৱালী হয় বেছি 4 বছৰ নাম গাব হ'ল যদিও তেওঁ ইণ্টাৰভিউ এবাৰ ফাৰ্ষ্ট দিছে যিয়ে নহওক ধন্যবাদ থাকিল ঠিক আছে